নবীন বৰুৱা ছাৰক আমি মাতিলোঁ স্কুললৈ। তেওঁ প্ৰকৃতিপ্ৰেমী হয় আৰু তেওঁৰ বিষয়ে ক'বলগীয়া বহুত আছে। USA মানে কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ পৰা তেওঁ PhD দিছে। তাৰপিছত তেওঁ বহুত কাম কৰিছে। আমি ক'ম ভালকৈ পেৰেণ্টছ মিটিঙত গোটেইখিনি কথা ক'ম। আৰু এই গছৰ পাতখিলা ছাৰে সদায় লৈ আহে, প্ৰথম গছ ছাৰে ৰোৱা। স্থান আছে আৰু ইয়াত সকলো জাতিৰ মানুহ আছে আৰু প্ৰত্যেকজন ডাঙৰ মানুহলৈ আমি সন্মান যাচি আমি ভাবোঁ ইয়াতে আমি যেন সুন্দৰভাৱে প্ৰাৰ্থনা গাওঁ, পৃথিৱীখন শান্ত। বিদ্যালয়খন ধুনীয়া হয়নে? গেটখন ধুনীয়া হোৱাই মানে আমাৰ গোটেই অনুষ্ঠানটো ধুনীয়া। সেইকাৰণে আৰু এটা বকুল পুলি তাত বলক। ছাৰে মোক দিয়া ফটো এখন নিলা। গোবৰটো আনাচোন, গোবৰ অকণমান দিয়া। পানী আছে মোক তোমালোকে হাত খুলি দিয়া ৰ'বা, হাত খুৱাই নিদিবা তুমি এইফালে আহা। ধুনীয়া হ'ল। এতিয়া আমি মাটি অলপমান দি দিম। ভৱিষ্যত দিনত আপোনালোকৰ আজি ছাৰে নহয় আৰু বিভিন্ন ধৰণৰ বস্তুৰ ওপৰত আহিব লাগিব আমাৰ স্কুলখনৰ সন্তানী উন্নয়নৰ কাৰণে। বিশেষ কৰ্পৰেশ্যনৰ জৰিয়তেহে আমি সামগ্ৰিকভাৱে গোটেই অঞ্চলটো আগুৱাই নিব পাৰিম। আৰু যি কি নহওক আজি এই স্পেচিয়েল ডেটোত আমি ছাৰক অশেষ ধন্যবাদ থাকিল। ভৱিষ্যত দিনত হ'ব। এইটো আকৌ সৰু দেখিছেহে, এতিয়া এমাহতে ইমান পাব। এজোপা গৰুও নাখায়। নাখায় মানে ইয়াৰ পাতটো নাখায়, মানে চব বস্তু চবেই নাখায়। গোবৰ মান দি দিয়কচোন ইয়াতে, হ'ব। এইটো একদম পোন হৈ আহিব গোবৰ। ভৱানী হেৰি দিয়ক মাৰা আকৌ